বন্ধুসকল প্ৰথমে আপোনালোকে নিজৰ কম্পিউটাৰ নাইবা মোবাইলত গৈ গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। পেন কাৰ্ডখন কাৰেকশ্যন কৰাৰ আগতে আপোনালোকে পেন কাৰ্ডৰ স্কেন কপি আৰু তলৰ যিকোনো এটা স্কেন কপি আপোনালোকে ৰেডি কৰি ৰাখিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে যদি মোবাইলত কৰিছে তেতিয়া আপুনি আপোনাৰ ডেস্কটপ মোডটো সিলেক্ট কৰি লওক, তেতিয়া আপোনাৰ অন স্ক্ৰীনতে সকলোবোৰ আহিব। আহকচোন প্ৰথমে আপুনি পেন কাৰ্ড অনলাইন বুলি সাৰ্চ কৰি লওক। সাৰ্চ ৰিজাল্ট ওপেন হোৱাৰ পিছত আপুনি দ্বিতীয় অপশ্যনটো ক্লিক কৰি ল'ব। তাতে আহিব পেন ইউটিচিল বুলি। পৰ্টেলটো ওপেন হোৱাৰ পিছত আপুনি চাই ল'ব অপশ্যনখিনি পঢ়ি ভালকৈ। তাতে চেঞ্জ কাৰেকশ্যন ইন পেন কাৰ্ড তাতে লিখা আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা নতুন উইণ্ড' ওপেন হ'ব। তাতে লিখা থাকিব এপ্লাই ফৰ চেঞ্জ কাৰেকশ্যন ইন পেন কাৰ্ড ডিটেইলছ। ক্লিক কৰাৰ পিছত এখন নতুন উইণ্ড' ওপেন হ'ব। ডিজিটেল অপশ্যনটোত ক্লিক কৰি ল'ব। এতিয়া আপুনি আধাৰ বেছড KYC বুলি অপশ্যনটোত ক্লিক কৰি ল'ব। তাৰপিছত চাইন্ড ইউজিং আধাৰ বেছ তাতে ক্লিক কৰিব। তলত আপুনি বথ ফিজিকেল পেন কাৰ্ড তাতে ক্লিক কৰি ল'ব। যিহেতু আপোনাক পান কাৰ্ডখন অনলাইনতো আপুনি পাব আৰু আপুনি ঘৰতো আপোনাৰ পোষ্টেল এড্ৰেছত আহি যাব। আপুনি আপোনাৰ পান কাৰ্ডত থকা পেন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিয়ক। এণ্টাৰ হোৱাৰ পিছত আপুনি ছাবমিট অপশ্যনটো যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাক ৰি-এণ্টাৰ পেন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব দিব। আপুনি এণ্টাৰ কৰি উঠি অ'কে কৰিব, তেতিয়া আপোনাৰ এখন নতুন উইণ্ড' ওপেন হ'ব। তাতে আপোনাৰ ৰিফাৰেঞ্চ নাম্বাৰ বুলি এটা কোড দিব আপোনাক। পিছত আপুনি অ'কে কৰি ল'ব। অ'কে কৰাৰ পিছত আপোনাৰ ফুল নেম সম্পূৰ্ণ ডিটেইলছখিনি আপুনি শুদ্ধভাৱে এণ্টাৰ কৰিব। এটা অপশ্যন আহিব, তাতে লিখা আছে যে আপোনালোকৰ গাৰ্জেন নেমটো মাদাৰ্ছৰ নেম দিব নে ফাদাৰ্ছৰ নেম দিব। তাতে আপুনি যাৰে নামটো ৰাখিব বিচাৰে সেই ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেমটো চিলেক্ট কৰিব। এতিয়া আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব আৰু আপোনাৰ আধাৰ কাৰ্ডত থকা নামটো আপুনি এণ্টাৰ কৰিব। আৰু পুনৰ এণ্টাৰ কৰাৰ পিছত এটা ৰি-এণ্টাৰ আধাৰ কাৰ্ড নাম্বাৰ বুলি লিখা আহিব, তাতে আপুনি অ'কে কৰি দিব এণ্টাৰ কৰাৰ পিছত। এতিয়া চিলেক্ট কৰক নেক্সট ষ্টেপ। নেক্সট ষ্টেপটো ওপেন কৰাৰ পিছত নতুন উইণ্ড'খন ওপেন হোৱাৰ পিছত যিহেতু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত এড্ৰেছটো মিল থাকিবই, গতিকে আপোনালোকে ইয়াতে মাৰ্কটো কৰি দিয়ক। পিছত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিটো এণ্টাৰ কৰি দিব। এণ্টাৰ হোৱাৰ পিছত আপোনালোকে নেক্সট ষ্টেপটোত ক্লিক কৰিব। আপলোড উইণ্ড'খন ওপেন হোৱাৰ পিছত আপোনালোকে ভেৰিফিকেশ্যনত আপোনাৰ নামটো আপোনাৰ প্লেচ এণ্টাৰ কৰিব। ডিটেইলছখিনি এণ্টাৰ হোৱাৰ পিছত আপোনালোকে নেক্সট ষ্টেপত ক্লিক কৰিব। নতুন উইণ্ড'খন ওপেন হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ কাৰেকশ্যন নেম তাতে আপোনালোকে বা আপোনালোকৰ নামটো চেঞ্জ কৰিব পাৰিব। ইয়াতে অপশ্যন আছে, আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ এড্ৰেছ প্ৰুফখিনিও চিলেক্ট কৰি ল'ব। পিছত আপোনালোকে আপোনালোকৰ পেন স্কেন কপি আৰু ধৰক এটা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড নাইবা পাছপৰ্ট নাইবা ৰেচন কাৰ্ড, এই সকলোবোৰৰ কোনোবা এটা আপোনালোকে ডকুমেণ্ট ইয়াতে আপলোড কৰিব লাষ্ট অপশ্যনটোত। আপলোড হোৱাৰ পিছত আপোনালোকৰ পে'মেণ্ট অপশ্যন এটা খোল খাই যাব আপোনালোকৰ। তাতে ফিজ এটা চাৰ্জ লোৱা হ'ব
ৱেবছাইটৰ পৰা আপোনালোকে সেই পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ সকলো কামখিনি সম্পূৰ্ণ হ'ল আৰু এনেকৈয়ে আপোনালোকে নিজৰ নাম হওক বা এড্ৰেছ হওক চেঞ্জ কৰিব পাৰিব। মই অন স্ক্ৰীন পে'মেণ্টটো কৰি দিয়া নাই, যিহেতু মোৰ কোনো চেঞ্জ কৰিব লগা হোৱা নাছিল, সেয়েহে আপোনালোকে এইখিনি আপোনালোকে নিজে ভালকৈ চাই চিতি কামখিনি কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো যদি কিবা ভুল ভ্ৰান্তি হয় কমেণ্ট কৰি জনাব। নতুন কিবা যদি ইনফৰ্মেটিভ ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাওক, মই সেই ভিডিঅ'বোৰ আপলোড কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।